ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ কাৰণে চাহ একাপ বনাই ল'লোঁ আৰু ছোৱালীজনীৰ কাৰণে মেগী বনালোঁ। তাই ৰাতিপুৱা ভাত নাখায়, মই নাখাওঁ বাৰু। তাইক মেগী খুৱাই কৰি লৈ স্কুলত থ'বৰ কাৰণে গ'লোঁ। স্কুলখন বাৰু আমাৰ নিচেই কাষতে। স্কুলত থ'বৰ কাৰণে গ'লোঁ। তাই আগে আগে গৈ আছে, মই পাছে পাছে অলপ ক্লিপ এটা ৰাখিলোঁ। তাইক আকৌ স্কুলত থৈ আহি ছাগলীজনী ৰাস্তাৰ কাণতে দিব গ'লোঁ। ছাগলীজনী দি আহি আকৌ দুপৰীয়া ভাত সাজৰ কাৰণে আয়োজন কৰিছোঁ। এয়া সৰু সৰু আলুটো যেন ৰঙা আলুটো, তাকে আজি দুপৰীয়া ভাজিলোঁ। মই আকৌ এই আলুটো খাব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায়? এয়া আকৌ টেঙা পাত, খাচেং টেঙা বুলি কয়। আপোনালোকৰ ফালে কি কয় নামটো বাৰু? ঠাই ভেদে বাৰু বেলেগ বেলেগ নাম। আমাৰ ফালে খাচেং টেঙা বুলি কয়। মচুৰ আৰু মগু দালি বইল কৰি থৈছিলোঁ। এয়া দালিখিনি দি দিলোঁ। অলপ পানী কম হোৱা নিচিনা দেখি আৰু অকণমান পানী দি এতিয়া দালিখিনি উতলিব দিম। আন এখন কেৰাহীত আকৌ এয়া বিলাহী টপকন বনাম বুলি ভাবিছোঁ। এয়া পিঁয়াজ দি ভাজি ল'লোঁ। এয়া হৈ গ'ল। এতিয়া ভাত সাজ বাঢ়ি ল'লোঁ।